বৰষুণ বতৰত বাৰাণ্ডাৰ এচুকত চাহৰ টিপটো লৈ থাকোঁতে মনলৈ বহু কেইটা প্ৰশ্ন ভাহি আহিল। সেই সময়ত আপোনাক যদি মই প্ৰশ্ন কৰোঁ, বৰষুণ বতৰত চাহৰ টিপটোৰ লগতে আপোনাৰ সংগী কাক বিচাৰিব, আপোনাৰ উত্তৰ চাগে আপোনাৰ প্ৰিয়জন হ'ব, হয়তো আপোনাৰ প্ৰেমিক বা প্ৰেয়সী। কিন্তু সেই একেটা প্ৰশ্ন আপুনি যদি মোক কৰে, মোৰ উত্তৰত চাহৰ টিপটোৰ লগত ফেৰ মাৰিব পৰা কেইজনমান বন্ধুৰ প্ৰয়োজন হ'ব। সেই এচুকত বহি বন্ধুকেইজনৰ লগত জনা নজনা তিনি পাতি কাৰ্ড খেলখনৰ লগতে ইজনে আনজনক ইটিকিং কৰা মনোৰঞ্জনৰ কম্পিটিশ্যনটোৱে বেছ জুতি লগা হ'ব। আপুনি এনেদৰেও ক'ব পাৰে, বেটচালাবোৰৰ লেট নাইট পাৰ্টি, লং ৰাইড এইবোৰ মনোৰঞ্জনৰ মাধ্যমহে। যা হওক, চাহ আৰু চুটাৰ কম্বিনেশ্যনৰ জুতিটো চাগে বহুতে লৈ পাইছে। আমিবোৰেতো সৰু সৰু সুৰুঙা উলিয়াই মনোৰঞ্জন কৰিবলৈ বিচাৰিয়ে থাকোঁ। এই ধৰক বন্ধুৰ বাৰ্থডে পাৰ্টি, কাৰোবাৰ এবছৰীয়া প্ৰেমৰ আনন্দৰ পাৰ্টি, এনেকেই কাটি যায় আমাৰ সময়বোৰ। সেই একে সময়তে মই যদি আপোনাক প্ৰশ্ন কৰোঁ, আপোনাৰ বাৰু মনত আছেনে বৰষুণ বতৰত কোনোবা হিৰ' বা হিৰ'ইনীৰ নিচিনা বৰষুণত টোপালে টোপালে নৃত্য কৰাৰ কাহিনী? বৰষুণ বতৰত পকোৰা খাই ভাল লাগে নহয় জানো? বৰষুণ বতৰত চাহৰ লগত পকোৰা আৰু লগতে ইয়াৰ ফোনত জুবিন দাৰ যিকোনো এটা গান হ'লে মনটো কিবা এটা ভাল লাগে নহয় জানো? যি নহওক, এনেদৰে হাঁহি থাকক, সুখী থাকক আৰু চান্স পালে মনোৰঞ্জন কৰি থাকক। পাছে বৰষুণ আহিলে গৰম চাহৰ লগত পকোৰা জুতিটো ল'ব নাপাহৰিব।